নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। এইকেইদিন বহুত দিন হ'ল ভিডিঅ' আপলোড কৰা নাই আৰু বনোৱা নাই, মানে বেলেগ এটা কামত বিজি আছিলোঁ, সেইকাৰণে ভিডিঅ' বনোৱা নাই। আৰু আজি মানে আমাৰ ইয়াত মানে খানা এটা আয়োজন কৰিছোঁ। এইপিনে বা ইয়াত বহি আছে, হাই কৰি দে। তাৰপিছত আমাৰ এইপিনে কস্তুৰী, এইফালে এইপিনে কস্তুৰী, হাই কৰি দিয়া। বহুত দিন হ'ল ভিডিঅ' চিডিঅ' আপলোড দিয়া নাই। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল জানিবা আৰু মোৰো যেনিবা ভালেই। আৰু এইপিনে আমাৰ মা এয়া পূৰা দমকলৰ পাত চাউল ধৰি আছে। আৰু আজি আমাৰ আছে লোকেল মুৰ্গী খানা, আৰু আপোনালোকক দেখাই আছোঁ এয়া এইখিনি হৈছে মাংস, লোকেল মুৰ্গী, মানে ঘৰতে পুহিছিলোঁ, তাকে আজি কাটিলোঁ। বাহঁতকো মাতিছোঁ। আমাৰ মায়ে পূৰা পিঁয়াজ কুটি আছে। মা এইপিনে কিবা এটা কৈ দে। আজি মুৰ্গী খানা হ'ব। মায়ে পুৰা একদম পিঁয়াজ কুটি আছে, জটাই আছো আৰু বনাম আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। আৰু এইপিনে আমাৰ ভাত বনাই হৈ গ'ল, আৰু আমাৰ ইয়াত চেৰি শুই আছে, এইপিনে বা, আৰু এইপিনে কস্তুৰী। কস্তুৰী কি কৰি আছা, কৈ দিয়া। ফুলিযোৰ চাফা কৰি আছোঁ। তাৰপিছত এইপিনে মাংস উতলি আছে, লোকেল মুৰ্গী খানা, আৰু এইপিনে আমাৰ ভাত হৈ গ'ল। আৰু আমাৰ ভিনদৌ আৰু দেহু স্কুললৈ গৈছে, স্কুলৰ পৰা আহিব আৰু আহি বাহিৰে বাহিৰে ইয়াতে সোমাব। আৰু আইতাক লৈ আহিব লাগিব এতিয়া, মানে খোজকাঢ়ি আহিবলৈ নোৱাৰে যে, বেমাৰ হৈ আছে, বাইকতে লৈ আহিব লাগিব। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। এইপিনে বাহঁতৰ ঘৰ পাই গ'লোহি, এইপিনে বসন্তি লগাই দিলোঁ পূৰা। আইতা ওলাই হৈছে নে নাই তাকে মাত দিওঁ, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। আইতা, আইতা ক'ত? এইপিনে আইতা বহি আছে ইয়াত। বলক, এইটো কি বনাইছে কৈ দিয়ক, কিবা এটা কৈ দিয়ক, কি বনাইছে এইটো? মানে এইটো ঠাইডালত ধৰি পেলাই মানে ইয়াত ফুল চুল ছিগিব পাৰে আৰু ছিগি পেলাই থ'ব পাৰে। এবাৰ তাঁৰৰে বান্ধিলো, হাতে নেখায়, ওলাই যায়। আকৌ এডাল ৰছী আনিছো, তাৰ সতি বান্ধি কৰণী এইটো এতিয়া তুলিলে কাম কিয়? বলক, বস্তুটো সম্পূৰ্ণ হ'লে মোৰ কাম হ'লে হৈ পেলাইহে বোলো এইটোকে এটা মানে বেলেগ বেলেগ বস্তু বনাই থাকে পূৰা। আৰু এইপিনে ৰাণী কেনেকে মাৰিম বাৰু, কাৰণে পাই গ'লোহি আইতা, মই আইতাক লৈ আহিলোঁ ইয়াত। আৰু এইপিনে কেইজনী হাঁহি আছে, কিয় নাজানো। হৈ গ'ল, বনাই হৈ গ'ল নেকি? এইফালে মানে জুতি চাই আছিলে, মাংস পূৰা জুতি চাই আছে। জুতি চাবহে, ঠিক সময়তে পালোহি। কিবা এটা কৰি নমস্কাৰ কৰি কি ক'ম, দে তেনে নমস্কাৰ। আমাৰ কস্তুৰীয়ে মাংস ভগাইছে জুতি চাবৰ কাৰণে। আমাৰ মানে ঘৰত যেতিয়া মাংস বনোৱা হয় তেনেকৈ মানে অলপ ভাজি বনাই লৈ পেলাই নমাই পেলাই চবেই জুতি চোৱা হয়। ইয়াতে ভগাই আছে। আৰু এইপিনে মাংস জুতি চাওঁ, এয়া মাংস দিলে অলপ তাকে জুতি চাওঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভিনদেউহঁত আহিব, তাৰপিছত আমি ভাত পানী খাম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ।